সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ শ্ৰেণী। আজিৰ শ্ৰেণীৰ বিষয়বস্তু হৈছে পৰ্ব। পৰ্ব জটিয়ে বিভক্ত কৰা ধ্বনি প্ৰবাহৰ অংশবোৰক কোৱা হয় পৰ্ব। উদাহৰণস্বৰূপে বজাৰতে ভুল গলো লীলামালা চাই চাই চাকিতেল খলিতা যে নেবেখালো খাই খাই। ইয়াত বজাৰতে এটা পৰ্ব, ভুল গলো এটা পৰ্ব, লীলামালা এটা পৰ্ব, চাই চাই চাকিতেল এটা পৰ্ব, খলিতা যে এটা পৰ্ব, নেবেখালো এটা পৰ্ব, খাই খাই। এটা পৰ্বৰ ক্ষুদ্ৰতম অংশক কোৱা হয় অনুপৰ্ব। পৰ্বসমূহৰ আচলতে বিৰামহীন ধ্বনি প্ৰবাহ নহয়। পৰ্বৰ মাজতো সূক্ষ্মতম সাময়িক বিৰতি থাকে। উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ, ধৰা প্ৰিয়তম প্ৰাণৰ পিয়লা জীৱন মদিৰা ভৰাই দিয়া, অতীত ভৱিষ্যত সুখ দুখ ভয় আজিৰ ভাৱনা উটাই নিয়া। এটা ধৰা তাৰ এটা অনুপৰ্ব, প্ৰিয়তম প্ৰিয়তমৰ পিছত পৰে ধৰা প্ৰিয়তম পৰ্ব, প্ৰাণৰ এটা অনুপৰ্ব, পিয়লা এটা অনুপৰ্ব, প্ৰাণৰ পিয়লা এটা পৰ্ব, জীৱন অনুপৰ্ব, মদিৰা অনুপৰ্ব, জীৱন মদিৰা এটি পৰ্ব, ভৰাই অনুপৰ্ব, দিয়া অনুপৰ্ব, কিন্তু ভৰাই দিয়া একেলগে এটা পৰ্ব বুলি কোৱা হয়। এনেকৈ অতীত এটা অনুপৰ্ব, ভৱিষ্যত এটা অনুপৰ্ব, অতীত ভৱিষ্যত কিন্তু পৰ্ব, সুখ এটা অনুপৰ্ব, দুখ এটা অনুপৰ্ব, ভয় এটা অনুপৰ্ব, কিন্তু সুখ দুখ ভয় এই তিনিটা লগ লাগিলে এটা পৰ্ব হয়। আজিৰ এটা অনুপৰ্ব, ভাৱনা অনুপৰ্ব, উটাই অনুপৰ্ব, নিয়া অনুপৰ্ব, কিন্তু আজিৰ ভাৱনা এটা পৰ্ব, উটাই নিয়াটো এটা পৰ্ব। তাৰপিছত অতিপূৰ্ণ পৰ্ব, অন্তিম পৰ্ব বাকীবোৰ পৰ্বতকৈ যেতিয়া দীঘল হয় তাক অতিপূৰ্ণ পৰ্ব বুলি কোৱা হয়। উদাহৰণস্বৰূপে পদুম ফুলৰ পাপৰি নহয় পাপৰি প্ৰাণৰ মোৰ, সুখৰ নহয় দুখৰ নহয় প্ৰেম ভৰা চকুলোৰ। এতিয়া পদুম ফুলৰ পাপৰি নহয়, এইবিলাকতকৈ পাপৰি প্ৰাণৰ মোৰ, ইয়াৰ পৰ্বটোৰ সংখ্যাটো মাত্ৰা সংখ্যা দীঘল হয়, সেইকাৰণে ইয়াক অতিপূৰ্ণ পৰ্ব বুলি কোৱা হয়। তেনেকৈ সুখৰ নহয় দুখৰ নহয় প্ৰেম ভৰা চকুলোৰ, গতিকে প্ৰেম ভৰা চকুলোৰ ইও অলপ দীঘল, এইটো সেইকাৰণে এনেকুৱা শ্ৰেণীৰ পৰ্ববিলাকক অতিপূৰ্ণ পৰ্ব বুলি কোৱা হয়। অপূৰ্ণ পৰ্ব, অন্তিম পৰ্ব বাকীবোৰ পৰ্বতকৈ চুটি হ'লে অপূৰ্ণ পৰ্ব বুলি কোৱা হয়। বাকীবিলাক সমান হ'লেও যেতিয়া অন্তিম পৰ্বটো বাকীবোৰ পৰ্বতকৈ অকণমান চুটি হৈ যায় তাক অপূৰ্ণ পৰ্ব বোলে। উদাহৰণস্বৰূপে অকলে অকলে এনা টোপনিৰে কটালো কালি যে গোটেই ৰাতি। এতিয়া গোটেই ৰাতিটো অন্যবিলাক পৰ্বতকৈ অলপ চুটি। তেনেকৈ লুটকমণিৰে গাঁঠিলো চিপাত মকৰা জালেৰে বতীয়া বাতিটো অকণমান অন্যবিলাক পৰ্বতকৈ চুটি, গতিকে এইবিলাক হৈছে অপূৰ্ণ পৰ্ব। তেনেকৈ পূৰ্ণ পৰ্বৰ প্ৰত্যেক পৰ্বই সমান। ইয়াৰ পৰ্বসমূহ কোনো দিশ নাইবা চুটি নহয়, কোনো দীঘলো নহয় কোনো চুটি নহয়, ইয়াৰ প্ৰত্যেকটো পৰ্বৰ সম আয়তনৰ। উদাহৰণস্বৰূপে বজাৰতে ভুল গলো লীলামালা চাই চাই চাকিতেল খলিতা যে নেবেখালো খাই খাই। ইয়াৰ প্ৰত্যেকটো পৰ্ব কোনো এটা দীঘল নহয় কোনো এটা চুটি নহয়, ইয়াৰ প্ৰত্যেকটো পৰ্বৰ সমান। তেনেকৈ প্ৰতিসম পৰ্ব হ'ল একোটা স্তৱকৰ ভিতৰত একেই ৰূপকল্পত থকা দুটা বা অধিক সংখ্যক চৰণৰ অনুৰূপ অৱস্থানত থকা পৰ্বসমূহ। এতিয়া উদাহৰণস্বৰূপে তোমাৰ চিঠিয়ে কিন্তু জানে যিতি গীত, কবিতাৰ কাব্যতাৰ গোন্ধকো নাপায়। তাৰপিছত শেষৰ পৰ্বটো আহিলে কোৱা হয় যুগ্ম পৰ্ব। এটা সমান বিস্তৃতিৰ পৰ্ববিন্যাসত কেতিয়াবা পৰ্বগত যতি উপেক্ষা নকৰিলে শব্দৰ কৃত্ৰিম উচ্চাৰণৰ আশ্ৰয় লৈহে ছন্দ বিশ্লেষণ কৰিব লগা হয়। তেনে ক্ষেত্ৰত দুটা পৰ্ব যৌথভাৱে এটা বুলি গ্ৰহণ কৰিব লাগে আৰু তেনেবোৰ পৰ্বকে যুগ্ম বুলি কোৱা হয়। উদাহৰণ হেৰা হেৰা বাটৰুৱা মৰমৰ ভাইহঁত, নেৰিবা মোক এই মায়া বজাৰত। কিন্তু হেৰা হেৰা এটা বাটৰুৱা মৰমৰ ভাইহঁত, এইবোৰ ঠিক কি নেৰিবানে ৰিবা মোক। এতিয়া নেৰিবা মোক দুটা পৰ্ব, নেৰিবানে এটা পৰ্ব, ৰিবা মোক এটা পৰ্ব, এই মায়া বজাৰত।